আধাৰ কাৰ্ড নাম্বাৰ নিদিয়ে তাহাঁতে চাউল তাউল এখন নাপাব বুলি যেতিয়া ক'লোঁ তেতিয়া প্ৰায় মোটামুটি গোটেইখিনি আহি গ'ল আৰু 15 দিন টাইম দিলে দিয়াৰ পিছত তেতিয়া আমি দেখিলোঁ কি যে 96% আধাৰ কাৰ্ড দিয়া আছিলতো 95% মানুহে আধাৰ কাৰ্ড লিংকেজ কৰি দিলে 95% আধাৰ কাৰ্ড লিংকেজ কৰি দিয়াৰ পিছত আমি দেখিলোঁ যে 35 লাখ মানুহে তেওঁলোকে ৰেচন কাৰ্ডৰ কাৰণে আধাৰ কানেক্ট কৰিব নাহিলে আধাৰ কাৰ্ড যিমান আছিলে সেইটোৰ আধাৰ কানেকশ্যন হৈ গ'ল কিন্তু হাতত ৰেচন কাৰ্ড আছে প্ৰায় 35 লাখ মানুহ তেওঁলোকে নাহিলে তেতিয়া আচল কথাটো ওলাই পৰিলে তাৰমানে মই হৈছোঁ ধৰক ইছমাইল হুছেইন মোৰ নামত আধাৰ কাৰ্ড আছে মই ৰেচন কাৰ্ডত যাই পেলাই কি কৰিছোঁ মই সেইটো মোৰটো সংযোগ কৰি দিছোঁ এই এটা আছে জব্বৰ আলীৰ নামত ৰেচন কাৰ্ড আছে কিন্তু আধাৰ কাৰ্ড নাই কোনোবা জব্বৰ আলী থাকিব পাৰে বেলেগ কেন তাৰ য'ত আধাৰ আছে তাৰ ৰেচন কাৰ্ড আছে এই যিটো আমি ডিপাৰ্টমেণ্টৰ মানুহে যে আমাৰ বিভাগৰ মানুহে যে বনাই দিছিলে জব্বৰ আলী বুলি সেই জব্বৰ আলীটো আধাৰ কাৰ্ডটো বনাব আধাৰ কাৰ্ড